1 টো কি আছে 3757 এই সংখ্যাটো পূৰ্ণগুণ হয়নে আমি ইয়াৰ কি কৰো উৎপাদক উলিয়াও আমি উৎপাদক উলিয়াও কেনেকৈ উলিয়াও চোৱা 3757 এই সংখ্যাটো মই কিহেৰে হৰণ যাব যেহেতু লাষ্টত 7 আছে 2 এ নাযায় যোগফলটো 3 এ নাযায় 5 এ নাযায় 7 এ নাযায় আমি প্ৰথমতে কি কৰিছো 11 এ নাযায় তেতিয়া আমি প্ৰথমে 13 হৰণ কৰোঁ 13 গুণ 26 থাকিল 11 115 8 বাৰ তাৰপিছত কেইবাৰ গ'ল 9 বাৰ 289 আমি 13 এ 3757 হৰণ কৰি পালো 289 ইয়াক কি হৰণ যাব আমি জানো ইয়াটো কাৰ বৰ্গ 17 ৰ বৰ্গ 17 গুণ 289 এতিয়া এটাকে 3757 ইকুৱেল কিমান পালো 13 পূৰণ 17 পূৰণ 17 17 কেইটা পালো দুটা 13 এটা যদি তিনটা থাকিলে হয় তেনে ই ঘনমূল হল হয় এটাকে ই ঘনমূল হবনে এটাকে ই ঘনমূল ই ঘন নহয় আমাক কিটো সংখ্যা দিছিলে এইটো ঘন নহয়